25 বছৰত সাধাৰণ মানুহ এজনৰ লগত বিয়া হ'ল। আৰম্ভণিৰ পৰা বয়সী মৰমীয়াল আছিলোঁ। মই এই সকলোবোৰ কৰিব বিচৰা নাছিলোঁ। কিন্তু বিয়াৰ পিছত পৰিস্থিতি সলনি হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। প্ৰথম ৰাতি মোৰ স্বামীয়ে মোৰ লগত মাত্ৰ অলপ কথা পাতিছিল, কিন্তু একোৱেই কৰা নাছিল। আৰু পিছৰ দুদিনো একো নাছিল। এনে পৰিস্থিতিত মোৰ চিন্তা হোৱাটো স্বাভাৱিক আছিল। বিয়াৰ আগত মই একো কৰা নাছিলোঁ, কিন্তু এতিয়া যদি এনেকৈ জীৱনটো চলি থাকে, তেন্তে ইমান ধুনীয়া হোৱাৰ অৰ্থ কি হ'ব? এই কথা ভাবি মই বৰ চিন্তিত হৈ পৰিলোঁ। মোৰ সমস্যাটো দেখি যেতিয়া মোৰ বন্ধুৱে মোক এই বিষয়ে সুধিলে, মই তাইক সকলো কথা মুকলিকৈ ক'লোঁ। এইটো সমাধান কৰিবলৈ তাই মোক বুজাই দিলে যে আপুনি নিজেই চেষ্টা কৰিব লাগে। সম্ভৱ যে তেওঁৰ লাজুক স্বভাৱৰ বাবেই তেওঁ এই কামটো কৰিবলৈ ইচ্ছা নকৰে। পিছদিনা ৰাতি ময়ো একেদৰে কৰি আধা কাপোৰ পিন্ধি তেওঁৰ ওচৰলৈ গ'লোঁ, যাতে তেওঁ মোক দেখাৰ পিছত উত্তেজিত হৈ পৰে। মোৰ স্বামীয়ে মোক এই ষ্টাইলত দেখাৰ পিছত অলপ ৰিয়েকচন দিলে। মই বুজিলোঁ যে এতিয়া মই গোটেই পৰিস্থিতিটো চম্ভালিব লাগিব। এই কথা ভাবি মই লাইটটো বন্ধ কৰি তাৰ কাষতে শুই পৰিলোঁ। সেই নিশা তেওঁ কিছু সাহস দেখুৱালে, কিন্তু মই সঠিকভাৱে নাপালোঁ। তেতিয়া তেওঁ নিদ্ৰাছ এৰিলে। প্ৰায় 10 মিনিট অনুষ্ঠানৰ পিছত তেওঁ মাতিছিল, আৰু কথাবোৰ একেদৰে চলি আছিল। এই কষ্টত মই মোৰ বন্ধুক আকৌ ক'লোঁ। তেওঁ বুজি পাই সকলোৰে পৰা কামটো ল'বলৈ ক'লে। কিন্তু আধৰুৱা বেদনাই মোক আমনি কৰি থাকে। কিছুদিনৰ পিছত মোৰ ঘৰত বাগাতীয়া থাকিবলৈ আহিল যিসকল ছাত্ৰ আছিল। এজনৰ নাম সোণ আৰু আনজনৰ মীত। দুয়োজনে সুস্থ আৰু মানসিকভাৱেও সুস্থ আছিল। দুয়োজনে স্বভাৱতেই ভাল আছিল। লাহে লাহে আমাৰ আদান-প্ৰদান বাঢ়ি আহিল, আৰু আমি মুকলিকৈ কথা পাতিবলৈ ধৰিলোঁ। মোৰ ভিতৰৰ জুই শান্ত হোৱা নাছিল। লাহে লাহে তেওঁ মনোযোগ দিবলৈ ধৰিলে, আৰু মোৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়িবলৈ ধৰিলে। এদিন ঘৰত কোনো নথকাত লাইট নুমাই যোৱাৰ সময়ত মীত কিবা এটা বিচৰা অজুহাতত মোৰ ৰুমলৈ আহিল। মোক দেখি তেওঁ লাগজাছ থিয় হ'ল। তথাপিও সি বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰিলে। উপযুক্ত সময় বুলি ভাবি মই তেওঁক ৰখাই দিলোঁ। ইয়ালৈ আহি আপোনাৰ কাম কৰক, এই বুলি কৈ মই তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁৰ চকু মোৰ তৰমুজটোৰ ওপৰত আবদ্ধ হ'ল। মই তেওঁক ধৰিলোঁ, আৰু আমি দুয়োজনে সিজনৰ মাজত হেৰাই যাবলৈ ধৰিলোঁ। বিয়া নোহোৱাৰ বাবে তেওঁৰ ভোক স্পষ্ট দেখা গৈছে। তাৰ পিছত তেওঁ মোক সহায় কৰিবলৈ ধৰিলে। মই জঁপিয়াই তেওঁক সমৰ্থন কৰিবলৈ ধৰিলোঁ। সি মোক 20 মিনিটমান সেৱা কৰিলে। তাৰ পিছত আমি দুয়ো পৃথক হ'লোঁ। এতিয়াৰ পৰা তাৰ বাবে মোৰ জীৱনটোত সুখ আহিছে।